ঘৰুৱা মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি নামঘৰত সকাম পাতিছে আৰু কি সকাম পাতিছে সেইবিলাক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ওলাই ৰেডি হ'ল না? এজনী বৌ ওলাই ৰেডি হৈ আছে, এজনী নিকিতা মাক, এজনী আমাৰ এতিয়া আমি গোটেইবিলাকে নামঘৰলৈ যাবলৈ লৈছোঁ। আমাৰ ঘৰৰ আগৰ এই তিনিআলিটো দেখিছে নহয়, এই তিনিআলিটোত দোকান আৰু এই তিনিআলিটোত চাহ, মাছ, মাংসৰ আদি কৰি কাপোৰ কানি গোটেইবিলাক এই দোকানবিলাকত পোৱা যায় আৰু এখন বজাৰৰ নিচিনা। আৰু গধূলি এই তিনিআলিটোত বহুত ভাল লাগে। এই তিনিআলিটোতে AISFৰ হেডকোৱাৰ্টাৰটো আছে, সেই গতিকে এই তিনিআলিটোত দোকান চোকানবিলাক বেছিকৈ আছে। খুৰী নামঘৰলৈ যাওঁ ব'লক। আজি আমাৰ নামঘৰত গৰখীয়া ল'ৰাৰ সমাজ আৰু জয়কো খোৱা দুয়োটা একেলগে পাতিছে আৰু এতিয়া আমি নামঘৰলৈ গৈ আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি নামঘৰ পালোহি। এয়া আমাৰ নামঘৰ, আমাৰ গাঁৱৰ, আৰু এতিয়া ইয়াতে ভৰিয়াতকেইটা ধৰিলোঁ। এয়া আমাৰ নামঘৰৰ ভিতৰৰ ভাগ আৰু ইয়াত গোটেই মানুহবিলাকে, গোটেই ভকতবিলাকে মিলি কিনি ইয়াত এতিয়া নামঘৰৰ ভিতৰত বহি আছে। এয়া নামঘৰৰ ভিতৰত দুফালে দুজন গাঁওবুঢ়া বহি আছে আৰু ইয়াত এখন ভাগৱত থৈ দিছে, ভাগৱত পঢ়িবৰ কাৰণে, আৰু ইয়াত প্ৰসাদ চসাদবিলাক দিবৰ কাৰণে থৈ দিছে। নামঘৰৰ ভিতৰৰ সেই গিলখনৰ ভিতৰত নামঘৰ মণিকূটটো আছে আৰু ইয়াত গধূলি হ'লে সদায় চাকি বন্তি জ্বলোৱা হয়। নামঘৰৰ ভিতৰৰ এই খুঁটাটো দেখিছেনে? এই খুঁটাটোত এখন লিষ্ট মাৰি থোৱা আছে আৰু এই লিষ্টখনত গাঁৱৰ যিমানখিনি মানুহ আছে আৰু সেই মানুহখিনি ঘৰত হুঁচৰি গাওঁতে কাৰ ঘৰত কিমান টকাৰ মানে অৰিহণা দিছিলে, এইবিলাক গোটেইবিলাক ইয়াত লিখিত। মটক জনগোষ্ঠীসকলৰ পৰম্পৰাগত নিয়ম অনুসৰি গৰু বিহুৰ দিনা গাঁৱৰ ভকতসকলে মিলিজুলি নামঘৰত এখন শৰাই আগবঢ়ায় আৰু বিহুৰ আৰম্ভণি কৰে। আৰু যেতিয়া গাঁৱৰ ডেকাৰ জীয়ৰীসকলে বিহু উৰুৱাই শেষ হোৱাৰ পিছত গাঁৱৰ সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলিজুলি গাঁৱৰ নামঘৰত এখন গৰখীয়া ল'ৰাৰ সমাজ পাতে আৰু সেই সমাজখনত গায়ন বায়নৰ সৈতে সকলোৱে মিলিজুলি সেৱা জনাই গোটেই বছৰটোৰ কাৰণে বিহুৰ সামৰণি মাৰে। সেয়েহে পৰম্পৰাগত নিয়ম অনুসৰি এই গৰখীয়া ল'ৰা সমাজখন প্ৰতি বছৰে নামঘৰত পালন কৰা হয়। কমইনা দাদাৰ লগত খেলিছা নেকি? দাদায়েকক লগ পাই কিনি পুৰা খেলিছে আৰু আজি মইনাই দেই, মইনা না মইনা। এইকেইদিন মইনা গা ভাল নাই, সেই গতিকে খেলাও নাই আৰু মনটো ভাল লগা নাছিলে। এইকেইদিন দাদায়েকক লগ পাই কিনি আজি পুৰা খেলিছে আৰু মনটো আজি বহুত ফূৰ্তি নামঘৰলৈ লৈ অহাৰ পিছত। মই এতিয়া আপোনালোকক জয়কো খোৱা সকামখন কেতিয়া আৰু কিয় এই সকামখন পতা হয় সেই বিষয়ে আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিম।
মই এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া নামঘৰৰ সংবিধান দি আছে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। শ্ৰী শ্ৰী মায়ামৰা বৈষ্ণৱ ধৰ্মৰ ভিতৰত যিমানবিলাক নামঘৰ আছে, গোটেইবিলাক নামঘৰতে জেঠ মাহত এখন ডাঙৰ সকাম পতা হয়। সেই সকামখনেই হৈছে জয়গুৰু খোৱা সকাম। এই সকামখন জেঠ মাহত প্ৰতি বছৰে নামঘৰত পালন কৰা হয় আৰু এই সকামখনেই হৈছে বছৰটোৰ সকলোতকৈ ডাঙৰ সকাম। এই সকামখন নিজৰ গাঁওখনৰ লগতে গোটেই পৃথিৱীখনক শান্ত কৰি ৰাখিবৰ কাৰণে এই সকামখন প্ৰতি বছৰে নামঘৰত পতা হয়। নামঘৰলৈ ভকত অহাৰ পিছত গাঁৱৰ মানুহে ভকতক এখন শৰাই আৰু সাঁজৰ দৌলটো আগবঢ়াই দিয়ে। তাৰপিছত ভাগৱত স্থাপনা কৰিয়েই ৰাইজে ভকতক সেৱা জনায়। তাৰপিছত ভাগৱত পাঠ কৰে। ভাগৱত পাঠ কৰি থকাৰ সময়তে এখন শৰাই আগবঢ়াই থৈ ভাগৱত শেষ হোৱাৰ পিছত শৰাইখন খাই গায়ন বায়ন উঠে। এফালে গায়ন বায়ন গাই থাকে, আনফালে ভকতৰ নিৰ্দিষ্ট ভকতীয়া ৰান্ধনীয়ে ভোজ ভাত বনাবলৈ যায়। গায়ন বায়নবিলাক সাধাৰণতে 3টা পদ গায় আৰু গায়ন বায়ন শেষ হোৱাৰ পিছত গায়নৰ সমিধান কৰি গায়ন বায়নৰ সামৰণি মাৰে। এতিয়া গায়ন বায়ন সামৰণি পৰিলে আৰু এতিয়া নামঘৰত থকা সকলো ৰাইজে সাঁজ বা পিঠাগুড়িক প্ৰসাদ হিচাপে গ্ৰহণ কৰিব। পিঠাগুড়িবিলাকত গাখীৰ, গুড়, চেনি, মৌ, ঘি আদি গোটেইবিলাক দিয়া হয়। শেষৰ সময়ত সকলো ৰাইজে মিলিজুলি ভোজ ভাত খায় আৰু এতিয়া ভকতসকলে ভোজ ভাত খাই গ'ল আৰু এতিয়া আমি সকলোৱে ইয়াত ভোজ ভাত খাবলৈ আহিছোঁ আৰু এইটো আমাৰ নামঘৰৰ চাউল খোৱা ঘৰ আৰু ইয়াত এই চাউল খোৱা ঘৰটো বিনোদ হাজৰিকাদেৱে আমাৰ নামঘৰলৈ বুলি আগবঢ়াইছিলে। এই চাউল খোৱা ঘৰটোত একেবাৰতে 100জনৰ ওচৰা ওচৰিলৈকে মানুহে একেলগে বহি কিনি ভোজ ভাত খাব পৰাকৈ বনাইছে। ঘৰৰ ভাতবিলাক যিমানেই নাখাওঁ কিয় ভকতে বনোৱা ভাতবিলাক ইমানেই মজা লাগে নহয় খাবৰ কাৰণে। ভোজ খাবৰ কাৰণে বাহিৰৰ পৰা খৰি এটুকুৰা লৈ গৈছোঁ। সেই খৰি টুকুৰাতে বহি ল'ম আৰু।
মানুহবিলাকে ভোজ খাবৰ কাৰণে ইয়াত গোটেইবিলাক মানুহ বহি আছে। বাৰে ইমান মানুহ। এতিয়া ভাত খাবৰ কাৰণে কলপাত দিছে আৰু এই কলপাততে আমি গোটেইবিলাকে মিলিজুলি ভোজ ভাত খাম। আগত এইখন আমাৰ নামঘৰৰ ৰান্ধনীশালখনত ভকত আৰু নাম মানুহ বাহিৰে বেলেগক সোমাবলৈ দিয়া নহয়। এতিয়া আমাৰ ভোজ ভাত খাই কিনি হৈ গ'ল আৰু নামঘৰৰ ভিতৰত সেৱা এটা জনাই কিনি ঘৰলৈ যাওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে